নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই লৈ আহিছোঁ। ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিছোঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন আমাৰ থালি ৰেডি হৈ গ'ল। ফেনৰ আৱাজ বাজি আছে। চাওক, এইকেইটা অতি কম বস্তুৰে মই বিভিন্ন ধৰণে বনাম। কেৰাহীখন গৰম কৰি থৈছোঁ। ইয়াত এতিয়া পানী দিম। পানীত মই আলু আৰু কণীখিনি বইল কৰি ল'ম। এতিয়া কেৰাহীত মই পানী দি দিছোঁ। এতিয়া ইয়াত এইখিনি মই গোটেইখিনি একেলগতে ধুই বইল কৰি দিছোঁ। এইকেইটা পিঁয়াজকেইটা মই এনেকৈ কাটি লৈছোঁ। কাটি এতিয়া মই গোল গোল কৰি কাটিম। চাই থাকিব কুটাটো। হ'ব বন্ধ কৰ। এতিয়া ইয়াত এইখিনি বইল কৰাখিনি তিয়াই থৈছোঁ ঠাণ্ডা হ'বলৈ। কণীকেইটা, আলুখিনি আৰু ভাতকেৰেলাকেইটা এতিয়া বাকলিখিনি গুচাই ল'ম মই কণীকেইটা আৰু আলুকেইটাৰ। আৰু অলপ দি দিয়া, অকণমানকৈ দিবা আৰু। কণী ভাঙি লৈছোঁ। এইখিনি কণী ভাঙি এইখিনি মিলাই লৈছোঁ। তাৰপিছত ইয়াত দি দিম মছলা অকণমান। ইয়াত প্ৰথমে দিছোঁ মই অলপ হালধি পেকেটটোৰ পৰা। এইখিনি পেকেট বনোৱা আছিলে বেলেগ, সেইকাৰণে এইখিনিকে দি দিছোঁ। ইয়াত মিট মছলা অলপ দি দিছোঁ আৰু ইয়াত দি দিছোঁ ৰেড চিলি পাউডাৰ দি দিছোঁ অলপ। আৰু এইফালে দি দিছোঁ জিৰা পাউডাৰ অলপ। এইখিনি ভালদৰে মিলাই ল'ম। নিমখখিনি দি লৈছোঁ। এইখিনি আকৌ ভালদৰে মিলাই ল'ম। ভালদৰে মই মিলাই লোৱাৰ পিছত ইয়াতে চাওক, মই এখন এখনকৈ এই পিঁয়াজ কাটি থোৱাখিনি এনেকৈ ইয়াত জুবুৰিয়াই ল'ম। কণীখিনিত জুবুৰিয়াই ল'ম। ওচৰৰ পৰা দেখুৱাইছোঁ একেবাৰে এনেকৈ জুবুৰিয়াই ল'ম। এনেকৈ লৈ মই আকৌ এখন তেলত দি দিম। তেলখিনি খুব বেছিয়ে গৰম হৈ আছে। এখন এখনকৈ ফ্ৰাই কৰিছোঁ, কি ধুনীয়া হৈছে। এইখিনি আছেগৈ বাকী থকাখিনি। আৰু এইফালে এইখিনি চব কি ধুনীয়া হৈছে এইখিনি। আৰু আনফালে ইয়াত দি থৈছোঁ মই, এইখিনি হোৱাগৈ নাই। এতিয়া যিটো ভাঙি ল'লোঁ সেই কণীটোৱে এনেকৈ বনাইছোঁ। আৰু এইফালে কৰি থাকোঁতে এইখিনি অকণমান জ্বলিয়ে গৈছিলে। এইফালে চাই থাকোঁতে এই দুখনো হ'লগৈয়ে। এতিয়া এইখিনি বনালোঁ চব। এইখিনি বনোৱাৰ পিছতো আৰু এইখিনি বাকী আছে। এইখিনিৰ লগত এতিয়া আৰু বেলেগ ধৰণে কাটি থৈছোঁ পিঁয়াজ, সেইখিনি বনাম। এইখিনি এনেকৈ কাটি থৈছোঁ। আৰু এইখিনি এনেধৰণে বনালে ডিজাইনটো দেখিবলৈ ধুনীয়া হয়, খাবলৈও ভাল লাগে। এটা কণীৰে আৰু ডাঙৰ পিঁয়াজ এটা লৈ লৈছিলোঁ আৰু মিডিয়াম চাইজৰ এটা, আৰু এটা এইটো ডাঙৰ থৈছোঁ। এইটো বেলেগ এইখিনি বাকীখিনি বনাবৰ কাৰণে কাটি থৈছোঁ। এইখিনি এনেধৰণে দিম, এনেকৈ কৰি লৈছোঁ। এনেই ইয়াত কণীটো লাগি ধৰা তেনেকুৱা যেন নালাগে, কিন্তু তেলত দি দিলেহে ইয়াৰ আচল ৰূপটো ওলাই যায়। এনেকৈয়ে লাগি যায়। আৰু খাব এতিয়া দি লগে লগে কি ধুনীয়া হৈ আহিলে। আৰু এইফালে মই লুটিয়াই দিলোঁ। চব এইটো এটা ডিজাইন হৈ পৰে আৰু খাবলৈ ভাল লাগে।
এনেকৈ বিভিন্ন ধৰণে বিভিন্ন ডিজাইনত বনাই দিব পাৰি, বনাই খুৱাব পাৰি। তেতিয়া দেখিবলৈও ধুনীয়া লাগে আৰু ভাত সাজ খাইও ভাল লাগে। বিভিন্ন ধৰণে বনাব পাৰি। তেলখিনি ইয়াত জুৱাই দিছোঁ। তেলখিনি বেছি সিজাই থকা গৰম হোৱাৰ কাৰণে এইটো চাওক, এইটো এটা বেলেগ ডিজাইন হৈছে। এনেধৰণে আপোনালোকে বনাই চাবচোন আৰু ভাত সাজ যাক দিয়ে খাবলৈ, খাই খুব ভাল পাব। আৰু আনফালে কাটি থৈছোঁ মই এইকেইডাল এনেকুৱা ধৰণে আধা আধা কৰি কাটি থৈছোঁ। এইকেইডাল মই এনেকৈ ইয়াত কণীত লগাই লৈছোঁ। তাৰপিছত মই এইফালে কেৰাহীত দেখুৱাইছোঁ, ফ্ৰাই কৰি আছোঁ এনেকুৱা এডাল এডালকৈ। চাব, পিছত কৰাৰ পিছত মই দেখুৱাম। কৰাৰ পিছত যিখিনি বাকী থাকিলে সেইখিনিৰ লগত এতিয়া মই এইখিনি পিঁয়াজ কাটি থৈছোঁ। এই পিঁয়াজখিনি আৰু ইয়াত ৰচুন আদাৰ অলপ পেষ্ট বনাই থৈছোঁ সেইখিনি, আৰু লগত মই খৰিচা অকণমান লৈ লৈছোঁ। 1 চামুচ নহয়, আধা চামুচ হ'ব। এইখিনি গোটেইখিনি মই মিক্স কৰি ল'ম। ইয়াৰ লগত মিক্স কৰি মই এইখিনি ফ্ৰাই কৰিম এটা চাটনিৰ দৰে, খুব ধুনীয়া এটা। এতিয়া সেইখিনি মই কেৰাহীত এনেকৈ দি থৈছোঁ। বইল কৰা কণীকেইটা আৰু আলুকেইটা গুচাই লোৱা হ'ল। এইকেইটা এতিয়া মই বনাব লাগিব। কণীকেইটা ফ্ৰাই কৰি আছোঁ, বুলিয়ে থৈ দিছোঁ। নাই ক'ত পাইছেগৈ পাত্তা নাই। মাছকেইটা গৈ গৈ ইফালে সিফালে এইবোৰ য'তে ত'তে পৰি আছেগৈ। এইকেইটা এতিয়া বনাব লাগিব। ইমান সৰু নহয়, ইমান চাইজৰ। ওচৰৰ পৰা দেখুৱালে যিমান ডাঙৰ দেখি সিমান ডাঙৰে হয়। দূৰৰ পৰাই পিঁয়াজখিনি ভাজি আছোঁ। পিঁয়াজখিনি হোৱাৰ পিছত মই এতিয়া আলুখিনি ফ্ৰাই কৰি অলপ হাতেৰে ভাঙি ল'লোঁ। এইখিনি এতিয়া মই তেলত দি দিম। এইখিনি আলুখিনি ফ্ৰাই হৈ আছে। আলুখিনি বইল কৰি থোৱা, সেইকাৰণে ফ্ৰাই হ'বলৈ বেছি সময় নালাগে, সিজিবলৈ অলপ ৰঙা ৰঙাকৈ ফ্ৰাই কৰিম। তাৰপিছত মই ইয়াত মছলাবোৰ দি দিম। আলুখিনি ফ্ৰাই হৈছেগৈ। ইয়াত মই এতিয়া অলপ পানী দিম, গৰম পানী, আৰু ইয়াত মই মছলাখিনি দি দিম। এইখিনিয়ে লৈ লৈছোঁ, ঘৰত যিখিনি আছে সেইখিনিয়ে লৈ লৈছোঁ। এই মছলাখিনি মই দি দিম এতিয়া। এইখিনি মই এনেকৈ দি দিছোঁ। এইখিনি মছলাখিনি দি দিছোঁ। মই এইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া মই কণীকেইটাও দি দিম। কণী মই ফ্ৰাই কৰি থোৱা কণী মই এনেকৈ ফালি দিলোঁ। একেবাৰে ড্ৰাই অলপ ফ্ৰাই কৰিছোঁ, একেবাৰে বেছিকৈ ফ্ৰাই কৰা নাই। গোটেইটো ঘূৰাই ঘূৰাই এনেধৰণে মই এইখিনি দি দিম। এতিয়া এইখিনি মই উতলিব দিম, ভালদৰে উতলিব। পুৰা উতলি আছে, এতিয়া হ'বগৈ আৰু অলপ দেৰি পিছতে আৰু এইখিনি নমাই থ'ম। আমাৰ এইখিনি কণী দম হৈ যাব ৰেডি। কণীকেইটা এফাল এফাল কৰি লৈছিলোঁ। সেই যিকেইটা ফাল বাকী থাকিলে আধা আধা, সেইখিনি দুটাকৈ এনেকৈ কাটি লৈছোঁ। কাটি লৈ মই এনেকৈ এটুকুৰা এটুকুৰাকৈ যিখিনি বগা অংশ সেইখিনি মই এনেধৰণে ফ্ৰাই কৰি লৈছোঁ। ৰঙচুৱাকৈ এনেকৈ ফ্ৰাই কৰি লৈছোঁ, ৰঙচুৱাকৈ এনেকৈ। আকৌ বাকী থকা তেলখিনিত মই এইখিনি পিঁয়াজ দি থৈছোঁ। তেল বেছিয়ে হৈ গ'ল। আৰু ইয়াত এতিয়া মই দি দিম আলু। এইটো গোটাকৈ দিছোঁ। ৰ'বা, এইখিনি ফ্ৰাই হৈ আছে। এই কেৰাহীটোতে পাত ছিঙি থৈছোঁ, কাটি দিয়া নাই আৰু খুন্দি দিয়া নাই। আৰু এইখিনি আদা ৰচুন এইখিনি মই ইয়াত দি দিম। এতিয়া এইখিনি ৰেডি হৈ গৈছে। আৰু এনেধৰণে বনালে খুব বেছি ভাল লাগে খাবলৈ, খুব মজা লাগে। আৰু ধনিয়া পাত দি দিলেতো কথাই নাই। আৰু আদা ৰচুন এইখিনি এনেধৰণে ফ্ৰাই কৰিছোঁ, আৰু এনেকৈ খাবলৈ হ'ব। আৰু এতিয়া এইখিনি যিখিনি অথনি বাকী আছিলে কণীৰ একেবাৰে পিছৰখিনি, সেইখিনি মই এনেধৰণে ফ্ৰাই কৰি ল'লোঁ। এইখিনি চাওক কি ধুনীয়া হৈছে এনেকুৱাকৈ। এতিয়া এইখিনিৰ লগত বনাম এতিয়া পিটিকা। এইখিনি খুব মজা লাগিব খাবলৈ। আৰু এইকেইটা ভাত কেৰেলা, আৰু ইয়াত আলু দুটা থৈছোঁ বইল, আৰু এইফালে কণীৰ যিটো হালধীয়া অংশ, কণীৰ আমি কুহুম বুলি কওঁ, সেই কুহুমটোৰ লগত এতিয়া পিটিকা বনাম। বিৰাট মজা লাগিব। চব বেলেগ বেলেগ ধৰণে বনাম। এইকেইটা ভাত কেৰেলাকেইটা এনেধৰণে বনাইছোঁ। কুমলীয়া লৈ লৈছোঁ চব। কুমলীয়া ভাত কেৰেলা হ'লে পিটিকা খাবলৈ ভাল। যদি বুঢ়া হয় তেতিয়া খাবলৈ ভাল নহয় গুটিবোৰৰ পৰা।
এইখিনি ভালদৰে পিটিকি ল'ম। একেবাৰে ওচৰৰ পৰা দেখুৱাইছোঁ। অতি কম বস্তুৰে এনেকৈ ভিন্ন ধৰণে বনাই খাব পাৰি। ভাত সাজ খাবলৈ সোৱাদ হয়, টেষ্টি হয়। এনেদৰে বনাই খালে অকণমান দেৰি অলপ কষ্ট কৰিব লাগে, দেৰিলৈকে বনাব লাগে। মোৰ আৰু মাছ কিবাকিবি বেলেগ চব্জি বনাবলৈ আছিলে, কিন্তু দেৰি হোৱাৰ কাৰণে নবনালোঁ। হুনমইনাও ভোক লাগিছেগৈ, ইমানখিনিকে বনাই এনেকৈ এতিয়া এইখিনি পিটিকা বনাইছোঁ। বাৰু মই একেবাৰে গোটেইখিনি বনাই লওঁ, তাৰপিছত দেখুৱাম। এতিয়া এইখিনি ভাত কেৰেলাখিনি এনেকৈ পিটিকি লৈছোঁ। তাৰপিছত তাৰ লগত ইয়াৰ এইখিনি পিটিকি দিম। কেনেকৈ বনাইছোঁ গোটেইখিনি আপোনালোকক নেদেখুৱালে নাজানিব, সেইকাৰণে মই এনেকৈ দিছোঁ। এইখিনি পিটিকি ল'ম, এনেকৈ পিটিকাৰ পিছত দেখুৱাম ভালদৰে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, সঁচাকৈ বহুত বেছি ভাল পাব পিটিকাটো। ইয়াত জলকীয়া অকণমান দি দিম, আৰু এইফালে এইটো আলু, এই আলুটো ইয়াত দি দিম। আলুটো দি দিম। এইখিনি এনেদৰে পিটিকা বনাই ল'ম ভালদৰে। বনোৱাটো মই গোটেইখিনি একেবাৰে কমপ্লিট হোৱালৈকে দেখুৱালে ভিডিঅ'টো দীঘলীয়া হ'ব। আৰু এইফালে যিখিনি বাকী থাকিলে, এইখিনিৰ লগত এই কণীৰ কুহুমটো এইটো থৈছিলোঁ, সেইটো মই ভালদৰে এইখিনি এনেকৈ পিটিকা বনাম আৰু এইখিনি এনেদৰে ভালদৰে পিটিকা বনাম। আৰু ইয়াত দিম এইটো আলু আৰু জলকীয়া দিম। বনাই লওঁচোন, তাৰপিছত দেখুৱাম মই আপোনালোকক ভালদৰে। এইখিনি হ'ল কণীৰ যিটো বগা অংশ, সেইখিনি মই কণী বইল কৰি লৈ ভাজিছিলোঁ, যিখিনি দেখুৱাইছিলোঁ সেইখিনি। আৰু এইখিনি হ'ল কণীৰ যিটো কুহুম, মাজৰ হালধীয়া অংশ, সেইখিনি পিটিকা বনালোঁ বেলেগকৈ। আৰু এইটো হৈছে কাজি নেমু আচাৰ। আৰু এইফালে হৈছে এইটো কণীৰ কুহুমীয়া হালধীয়া অংশটো এটা সোণৰ বাবে ফ্ৰাই কৰি দিলোঁ গোটাকৈ। আৰু এইখিনি যিখিনি যে দেখুৱাইছিলোঁ, পিঁয়াজ এনেদৰে এডাল এডালকৈ এৰুৱাই লৈছিলোঁ। চব এনেকৈ চালে পিঁয়াজ বুলি গমেই নাপায়। আৰু কণীখিনি লগোৱা সময়ত বাতিটোত লাগি ধৰা যেন নালাগে, কিন্তু যেতিয়া কেৰাহীত দিয়া হয়, ফ্ৰাই কৰা হয়, তেতিয়া এনেকুৱা হয়। দেখিবলৈ খুব ধুনীয়া লাগে। অতি কম বস্তুৰে ভিন্ন ভিন্ন ডিজাইনেৰে বনাব পাৰি। আৰু এইখিনি এনেধৰণে কাটি লৈছিলোঁ। কাটি মই এনেকৈ বনাইছিলোঁ, দেখুৱাইছিলোঁ বনোৱাটো। এনেধৰণে আপোনালোকে বনাই চাবচোন, খুব ভাল লাগিব। আৰু এইটো হৈছে ভাত কেৰেলা পিটিকাটো। ভাত কেৰেলা আৰু এই কণীৰ যিখিনি বাকী আছিলে জুলীয়া, সেইখিনি ভাজি থৈ দিছিলোঁ, সেইখিনিৰ লগত এইখিনি বনালোঁ। আৰু আনফালে এইখিনি হৈছে এইখিনি পিটিকাই হয়। সেইখিনি আলুৰ লগত যিখিনি ভজাৰ বাকী থাকিছিলে, তাৰ অকণমান লগত এইখিনি আলুৰ লগত বেলেগকৈ পিটিকা বনাইছোঁ। আৰু এইখিনি হৈছে এডাল এডালকৈ ফ্ৰাই কৰিছিলোঁ, চাব মই দেখুৱাওঁ। পিঁয়াজখিনি এইখিনি চব এডাল এডাল কৰি এনেকুৱা ধৰণে ডিজাইনত এনেকৈ ডিজাইন বনাই দিব পাৰি আলহীক, তেতিয়া খাই খুব বেছি ভাত সাজ খাই ভাল পাব। আৰু এইফালে ইয়াত অলপ লৈ লৈছোঁ, যিহেতু গোটেইখিনি বহুত তেল লগা বস্তু, তেল হয়, সেইকাৰণে অকণমান টেঙা হ'বৰ কাৰণে অকণমান ইয়াত লৈ লৈছোঁ, খৰিচা অকণমান। আৰু এইফালে লৈ লৈছোঁ এইখিনি চাটনি, পদিনা চাটনি হয়। পদিনা চাটনি খাই খুব বেছি ভাল লাগিব, ঘৰতে আছে আমাৰ, বনাই লৈছোঁ। এতিয়া আকৌ এইফালে এইখিনি যিখিনি কণীৰ দম বনাইছিলোঁ, কণীকেইটা মই দুভাগকৈ কাটি দিছিলোঁ। ইয়াৰ এতিয়া হুনমইনাই লৈ লৈছে। এনেই সৰু ল'ৰা প্ৰথমতে ক'তনো খাব, দুটা লাগে বুলি কোৱাৰ কাৰণে হুনমইনাৰ বাতিটো দুভাগ থৈ দিছোঁ। আৰু এইখিনি এতিয়া হুনমইনাৰ কাৰণে সজাই দিছোঁ কাঁহীখন। হুনমইনাই খাওঁ কৰি আছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব, শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণে যদি নাই খোৱা, বনাই চাবচোন, খাই খুব বেছি ভাল পাব। বেছি সময় নালাগে, গোটেইখিনি বস্তু একেলগতে বইল কৰি ল'ব পাৰি। তাৰপিছত ভাজি থাকোঁতেহে অলপ সময় লাগে। আৰু এনেধৰণে বেছি শাক নাথাকিলেও আলহী আহিলেও বনাই দিব পাৰি। ভাত সাজ খাই খুব বেছি ভাল পাব, তৃপ্তি পাব এনেকৈ বনাই খোৱালেও অতি কম বস্তুৰে। ভিডিঅ'টোৰ শেষত ইমানতে সামৰিছোঁ।
আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। আজি ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ। বাই।